कीजिए आप लोग बार बार ऐसा करते हैं। एक बात की बात नहीं है, साल में 2 बार 3 बार होता है ऐसा। हर बार हम ही मारे नहीं लाहे लाहे खाली बुझी वाले हैं কি হতে ভগৱানৰ আশীৰ্বাদত বাচি গল লৰা ছোৱালী জঙাই আলহী খাব আছিল নাতিনি দুটা আছে এই ভাত খাই অলপ মানে গাঁৱত ফুৰিব যাওঁ বুলি ওলাই যোৱাৰ পিছতে মানে গুলিটো আহি ৰাতি পৰিল তেতিয়া আমি ঘৰত আমিও আছো মোৰ লৰা ইফালে বাঢ়ি পিনি খেলি আছে কি বোমা হা কি বোমা পাহাৰ তিন পোৱা বুলি কয় তিন পোৱা বুলি কামানত মাৰে আমাৰ পিতালটো তিন পোৱা থাকে ডাঙৰ বম্বা কৈ দিলো সুগাঞ্জলি নদীৰ পৰা পাৰে ইমান দূৰৰ পৰা ইয়াত মাৰে অকস্মাত মিষ্টেক হৈ যায় পৰি যায় গাঁৱৰ বস্তিৰ ওপৰেদি ঘৰৰ পৰি দি যায় এই কি গাঁও পাহাৰপুৰ কি বোমা পৰিছে হা কি বোমা তিন পোৱা গুলি বুলি কয় এইটো কামান ডাঙৰ কামানত মাৰে হয় কামানত মাৰে কামানৰ পৰা মাৰে খাই উঠি পেলাই চোতালতে থিয়া দি আছোঁ তামোল খাই কামত যাম বুলি তাৰে পিছত কেইটামান বজাত কেইটামানে অলপমান আগতে হ'ল এইটো ঘটনাটো ঘটিল যেনিবা তামোল চামোল খাই ওলাই যাওঁ তামোল নাখোৱাৰ আগতে চুই কৰি আহিলে একদম ফুটিলে কি বোমা এইটো কি আমিতো নাজানো সেইটো নামটো নাজানো মুঠতে আছে আৰু গুলিটো ডাঙৰে তাৰে পিছত এওঁৱে ভিতৰত দাউৰি গ'ল মই তাতে আউজাই পেলাই সেইফালে বেল্টি গ'লোঁ ডাইৰেক্ট কেনেকৈ পৰিছোঁ সেইটো মই নিজে নাজানো তাৰে পিছত ই আৰু চিঞৰি আহিল মোক মাতিছে এই লাগছি নে কি লগা নাই দে মই ঠিকে আছোঁ তাৰে পিছত আমি পলাই গ'লোঁ দুইজনে সেই সময়ত ঘৰত নাছিল কোনো ভিতৰত চলি পুলি নাছিল চলি পুলি এই পথাৰত খেলি আছে কাষৰ ঘৰটো এইখিনি গেল নেকি সেইখিনি